তিনি বছৰ হয় ঠিকেই দেখা পাইছে 3 বছৰ এই 3 বছৰ মই ইউটিউবত অহা নাছিলোঁ তাৰ কাৰণ বহুত আৰু এই 3 বছৰৰ পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ ইউটিউবত আৰু এই 3 বছৰে মই বহুতখিনি পালোঁ বহুত হেৰুৱালোঁ বহুত কান্দিলোঁ বহুত হাঁহিলোঁ আৰু বহুত ঘূৰিলোঁ 3 বছৰত একো ভিডিঅ' আপলোড নকৰিলোঁ 3 বছৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ এটা গান যাযাবৰী মন সেই গানটো আপোনালোকে বহুতখিনি মৰম দিলে সেইবাবে ধন্যবাদ আৰু আজি 3 বছৰৰ পিছত এটা ব্লগ লৈ আহিছোঁ এই ভিডিঅ'টো তো ইন্ট্ৰটো আমাৰ দি লওঁ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে মই দেৱাশিষ আৰু আপোনালোকে চাই আছে দেৱাশিষ ব্লগ ইউটিউব চেনেলটো কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু মই গুৱাহাটীত অহা 2 বছৰ হ'ল গুৱাহাটীতে থাকোঁ বাকী জব এটা কৰি আছোঁ সেইকাৰণে কামৰ কাৰণে ভিডিঅ' চিডিঅ' বনোৱা নহ'ল আৰু আজি এই ভিডিঅ'টো বনোৱাৰ বিশেষ তেনেকুৱা একো নাই বাৰু এনেই অলপ ওলাই যাম ঘৰলৈও যাম মানে নগাঁৱলৈ যাম বিশেষ কাম এটাৰ কাৰণে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ তো ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু যি হ'ল বুলি সেই 3 বছৰটো দলি মাৰি দিওঁ তো এতিয়া মই আছোঁ ছাতৰ ওপৰত এতিয়া মই ৰুমত যাওঁ কিবা এটা খাই লওঁ আৰু খাই মেলি পেলাই ৰেডি হৈ পেলাই লগ পাই আছোঁ আৰু এতিয়া আছোঁ ৰুমৰ ভিতৰত আপোনালোকক বস্তু এটা দেখাম ৰ'ব এইটোৱে হৈছে মোৰ মৰমৰ ডগিটো জিমি ফিমেল হয় বহুত উৎপতীয়া তাক মই থৈ যাম ঘৰতে কাৰণ ই অকলে থাকিব লাগিব আৰু মই সোনকালে আহিব লাগিব সেইকাৰণে দিনতীয়াকৈ যাম ঘৰলৈ আৰু ৰুমৰ পৰা ওলালোঁ 10টা বাজিলে আৰু বেছি দেৰি কৰি থাকিলে দেৰি হৈ যাব ঘৰ যোৱা তো বাইকখন লৈ যাম এইখনেই হৈছে মোৰ বাইক বেছি দিন হোৱা নাই পূজাত কিনিছিলোঁ ইউটিউবত মই একো আপডেটেই দিয়া নাছিলোঁ বাৰু এখন ৰনিন হয় তো এইখনকে লৈ যাম এতিয়া তো ব'লক গাইজ ৰুমৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ তেল ভৰাবলৈ কাৰণ কিয় বসন্তীখনত তেলেই নাই চাওক তো তেল ভৰাব গৈ আছোঁ এই অকণমান আগতে আছে এইটো তেল ডিপুটো তো তেলটো ভৰাই লওঁ ব'লকচোন তেলটো ভৰাই ল'লোঁ 700 টকা আৰু তেলৰ দামটো বাঢ়িছে আপোনালোক সকলোৱে জানেই আৰু এতিয়া হৈছে 106 টকা বাকী যেনেকৈ দামটো বাঢ়িছে বাইক চলোৱা বাদেই দিব লাগিব আৰু এতিয়া আহি পালোহি এয়া খানাপাৰা পালোহি তেল ভৰাইছিলোঁ 700 টকা আৰু মোৰ এই বাইকখনে ইমান মাইলেজ নিদিয়ে মানে মাইলেজৰ মটো মানে 30 মান দিয়ে আৰু 700 টকা তেল ভৰালোঁ 4 ঘাট উঠিছে একদম কম মাইলেজ দিয়ে কিন্তু কমফৰ্টেবল আছে চলাবলৈ ভাল আৰু গৈ আছোঁ বাকী ভালকৈ অলপ ভিডিঅ' কৰিব পৰা নাই কাৰণ কিয় মোবাইলটো হাতত লৈ পেলাই ভিডিঅ' বনাই আছোঁ যে আৰু এখন হাতে চলাইছোঁ এখন হাতে ভিডিঅ' বনাই আছোঁ যোৰাবাট পাৰ হৈ আহিলোঁ আৰু এতিয়া অলপ সময় ইয়াতে ৰখিছোঁ ইমান ৰ'দ দিছে চাওকচোন আৰু এতিয়া সোণাপুৰ পামগৈ সোণাপুৰত ৰখিম জুবিন ক্ষেত্ৰত ৰখিম তালৈ যাম কাৰণ কিয় সদায় নগাঁৱলৈ যাওঁ মই এইফালেদি গ'লে মই সদায় জুবিন ক্ষেত্ৰত ৰখোৱে ভাল লাগে জুবিন দাক লগ কৰি যাম তো ব'লক একেবাৰে জুবিন ক্ষেত্ৰত লগ পাই আছোঁ আৰু মই এতিয়া আছোঁ জুবিন ক্ষেত্ৰত আৰু ইয়াতে জুবিন দাক সমাধি দিয়া হৈছিলে আগত আহিছোঁ বাৰু কিন্তু এতিয়া ইমানখিনি ধুনীয়া কৰাৰ পিছত আজি প্ৰথম আহিছোঁ চাওকচোন ইমান ধুনীয়াকৈ সজাই তুলিছে ইয়াত গছৰ পুলি জুবিন দাই গছ ভাল পায় দেখিছে কিমান ধুনীয়াকৈ সজাই তুলিছে আগত আহিছিলোঁ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ কিন্তু এইখিনি নিৰ্মাণ কৰাৰ পিছত এবাৰ প্ৰথম আহিছোঁ পৰিৱেশটো ইমান ধুনীয়া লাগিছে চাওকচোন আৰু অলপ সময় ইয়াতে ৰখিলোঁ ভাল লাগিল মনটো এতিয়া আকৌ গৈ আছোঁ নগাঁৱলৈ ঘৰলৈ গৈ আছোঁ জাগিৰোডৰ পৰা আহি থাকোঁতে পালোঁ মই ইয়াত দেওশাল মন্দিৰ ইয়াত দেখিছে দেওশাল মন্দিৰ চাওক
দেওশাল মন্দিৰৰ ভিতৰত আছোঁ। ভাবিলোঁ ইয়াত সোমাই যাওঁ বুলি। আহিছিলোঁ মই একদম সৰুতে আহিছিলোঁ মাহঁতৰ লগত। ইয়াত স্ক্ৰীণত ফটো কেইখনমান লগাই দিছোঁ দেখিছে। এই ফটোকেইখন মই ইয়াতে উঠিছিলোঁ আৰু ভাবিলোঁ এনেই সোমাই যাওঁ বুলি। আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। আপোনালোকে ইয়ালৈ আহিছেনে? যদি আহিছে এটা কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া মই আকৌ ঘৰলৈ গৈ থাকোঁ, ব'লক। আৰু আহি পালোহি মই নগাঁও। এতিয়া আছোঁ মই বৰঘাট চকৰ ওচৰত আৰু এতিয়া বাজিছে টাইম 1:17 হ'ল। মই কৈছিলোঁ 1 মানত পোৱাকৈ যাম। তো এতিয়া মই মালৈ ফোন এটা কৰোঁ, মা ডিউটিত আছে। ফোন এটা কৰোঁ যে মই তালৈকে যাওঁ নেকি, কাৰণ কিয় মই কৈ অহা নাছিলোঁ যে মই নগাঁও আহি আছোঁ বুলি। তো ফোন এটা কৰোঁ। অঁ, ক'ত আছ? ডিউটি যোৱা নাই? অঁ, ঠিকে আছে দে, হ'ব দে। তো ফোন কৰিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। মই কোৱা নাই যে মই ঘৰলৈ গৈ আছোঁ বুলি, ভাবিছে মই গুৱাহাটীতে আছোঁ। নোকোৱাকৈ আহিছোঁ, এতিয়া ঘৰলৈ যাওঁ। এতিয়া আছোঁ মই নগাঁও টাউনত আৰু এতিয়া পানীগাঁও চাৰিআলিত আছোঁ। আৰু নগাঁওখন ইমানখিনি ডেভেলপ হৈছে আগতকৈ, বহুত ভাল লাগিছে আহি পেলাই। মই বহুত দিনৰ পিছত আহিছোঁ। তো ফাইনেলি ঘৰ আহি পালোহি। তো এতিয়া ফ্ৰেছ হৈ লওঁ। ইমান দূৰৰ পৰা আহিছোঁ, ভাগৰো লাগিছে। ফ্ৰেছ হৈ পেলাই লগ পাই আছোঁ। ভাত পানী খাই বৈ আকৌ এতিয়া টাউনলৈ যাব লগা হ'ল মাক লৈ পেলাই। কাম এটা আছে, সেই কামটো কৰিব লাগিব, ইম্পৰ্টেণ্ট কাম, সেইকাৰণে আহিছিলোঁ। বিশেষ কাম কেইটামান আছিলে, টাউনতো আছিলে, ঘৰতো আছিলে, সেইকাৰণে আহিছিলোঁ। কামকেইটা হৈ গ'ল বাৰু। এতিয়া 5টামান বাজিছে। তো এতিয়া আকৌ গুৱাহাটীলৈ যাওঁ। তাকে এইফালে ঘৰত ভৰাই দিছে মোনা চোনা লৈ পেলাই যাওঁ। চ' সেই গাইছ, এতিয়া পালোহি মই গুৱাহাটী। ৰাস্তাত বাৰু ভিডিঅ' কৰা নহ'ল আৰু ঘৰৰ পৰা ওলাইছিলোঁ 5:30 বজাত আৰু এতিয়া পালোহি 7:30 বজাত গুৱাহাটী। আৰু এতিয়া মই আছোঁ 6 মাইলৰ ওচৰত আৰু এতিয়া মই গৈ আছোঁ গণেশগুৰি। বিশেষ কাম কেইটামান আছে গণেশগুৰিত আৰু অলপ পূৰা ভোক লাগিছে, কিবা এটা খাব লাগিব গণেশগুৰিত গৈ। গাইছ, আজি গোটেই দিনটোত মই কিমান কিলোমিটাৰ চলালোঁ জানেনে? বাইকখন চলাইছোঁ মই 260 কিলোমিটাৰ, মানে 130 কিলোমিটাৰ আপ ডাউন। তো এতিয়া পালোহি মই গণেশগুৰি আৰু এই দোকান এখনত সোমাব আছে, এই কাপোৰৰ দোকান এখন সোমাব আছে, বস্তু এটা ল'ব আছে। তো বস্তুটো লৈ আহোঁগৈ। বাকী বস্তুটো লোৱা হৈ গ'ল। তো এতিয়া আকৌ মই গৈ আছোঁ ঘৰলৈ কিবা এটা খাব লাগিব। গণেশগুৰিত নৰখিলোঁ, একেবাৰে মোৰ ৰুমৰ ওচৰত, মানে লাল গণেশৰ ওচৰত ৰখিলোঁ, ম'মৰ দোকান এখনৰ ওচৰত। তো ম'মকে লৈ যাওঁ, ৰুমতে খামগৈ। এতিয়া ইয়াত খাবলৈ একদম মন নাই, ভাগৰ লাগিছে। চ' গাইজ, ফাইনেলি ৰুম আহি পালোঁ। পূৰা ফ্ৰেছ হ'লোঁ, গোটেই দিনটো ঘূৰি মেলি ভাগৰত একদম পূৰা ফ্ৰেছ হৈ পেলাই এতিয়া ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ, কাৰণ এডিট কৰিব লাগিব। তো ভিডিঅ'টো কেনেকুৱা হৈছে নাজানো, বহুত দিনৰ পিছত এটা ব্লগ ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ, সেইকাৰণে বনালোঁ। তো নেক্সট ভিডিঅ' আহি আছে, ভাল ভাল ভিডিঅ' চাব আপোনালোকে। যদি এই ভিডিঅ'টো চাই পেলাই অলপ হ'লেও ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইবটো কৰি থৈ যাব। আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই।